নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত লৈ আহিছো কেইটামান অতি গুৰুত্বপূৰ্ণ আসাম জিকে যিকেইটা আপকামিং কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন which is the first novel of Assamese language অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাসৰ নাম কি উত্তৰটো হৈছে অপচন এ ভানুমতি নেক্সট কোৱেশ্চন নম্বৰ 2 who is considered as the father of Assamese prose অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভট্টদেৱ কোৱেশ্চন নম্বৰ 3 who was called the Karmabir of Assam অসমৰ কৰ্মবীৰ হিচাপে কাক জনা যায় বা কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি নবীন চন্দ্ৰ বৰদলৈ Question number 4 Who wrote Maharathi? Maharathi কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ চন্দ্ৰপ্ৰসাদ শইকীয়া Question number 5 Who is known as Papori Kavi? Papori Kavi হিচাপে কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ গণেশ চন্দ্ৰ গগৈ আপোনালোকে কোনজন কবিক বা লেখকক কি হিচাপে জনা যায় হেসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিব কিয়নো প্ৰায় আমি এক্সামত সুধি থকা দেখিবলৈ পাওঁ Question number 6 Who is known as গীতি কবি হিচাপে কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ পাৰ্বতী প্ৰসাদ বৰুৱা Question number 7 Who was the first governor from Assam outside the state অসমৰ বাহিৰত বা ৰাজ্যৰ বাহিৰত অসমৰ পৰা প্ৰথমজন ৰাজ্যপাল কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিষ্ণুৰাম মেধি Question number 8 Who is known as বনফুলৰ কবি হিচাপে কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি যতীন্দ্ৰনাথ দুৱাৰা Next question number 9 What was the real name of Chilarai Chilarai real নাম বা প্ৰকৃত নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ শুক্লধ্বজ Next question number 10 Who wrote A History of Assam A History of Assam বা অসমৰ ইতিহাস কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি এডৱাৰ্ড গেট Question number 11 Who wrote He অৰণ্য হে মহানগৰ হে অৰণ্য হে মহানগৰ কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ নৱকান্ত বৰুৱা Question number 12 Who wrote poetry book Pratima কবিতা পুথিখন কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি চন্দ্ৰকুমাৰ আগৰৱালা Question number 13 Who was the first editor of the Jonaki magazine Jonaki আলোচনীখনৰ প্ৰথম সম্পাদক গৰাকীৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা Question number 14 For which book Dr. Lakshminandan Bora won the prestigious Saraswati Award কোনখন গ্ৰন্থৰ বাবে ডক্টৰ লক্ষ্মীনন্দন বৰাই সন্মানীয় সৰস্বতী বঁটা লাভ কৰিবলৈ বা জয় হ'বলৈ সক্ষম হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি কায়াকল্প Question number 15 Who was the first female chief minister of Assam অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰীৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি আনৱাৰা টাইমুৰ Question number 16 Who is popularly known as the Wordsworth of Assam অসমৰ Wordsworth হিচাপে কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰঘুনাথ চৌধুৰী আৰু Wordsworth হৈছে এগৰাকী ইংৰাজী জনপ্ৰিয় কবি তেওঁৰ সম্পূৰ্ণ নাম হৈছে উইলিয়াম Wordsworth Next question number 17 Which scientist from Assam was involved with Chandrayan-I Chandrayan প্ৰথমৰ লগত অসমৰ কোন গৰাকী বৈজ্ঞানিক জড়িত আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ জিতেন্দ্ৰনাথ গোস্বামী Question number 18 Which player from Assam participated in the Atlanta Olympics Atlanta Olympicsত অসমৰ পৰা কোন গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি দীপাংকৰ ভট্টাচাৰ্য Question number 19 Who wrote সাগৰ দেখিছা কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি দেৱকান্ত বৰুৱা Question number 20 Who made his first documentary on Kaziranga National Park Kaziranga ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কোনে তেখেতৰ প্ৰথম ডকুমেণ্টাৰী প্ৰস্তুত কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ডক্টৰ ৰবীন বেনাৰ্জী Question number 21 Who created a vast forest named মোলাই কাঠনি নামৰ অতি ডাঙৰ ফৰেষ্টখন বা অৰণ্যখন কোনে সৃষ্টি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি যাদৱ পায়েং যাক আমি অৰণ্য মানৱ হিচাপেও জানো
Question number 22. Who among the following is best known as Dhol Player? তলৰ কোনজন ব্যক্তি ঢোল প্লেয়াৰ বা ঢোল বাদক হিচাপে জনপ্ৰিয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মোঘাই ওজা। নেক্সট কুৱেশ্যন নম্বৰ 23. Who is called as the father of Bodos? বড়োসকলৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উপেন্দ্ৰনাথ ব্ৰহ্ম। নেক্সট কুৱেশ্যন নম্বৰ 24. Who was the first mayor of Guwahati Municipal Corporation? গুৱাহাটী পৌৰ নিগমৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। এতিয়া আহিছো আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 25. Who was the last queen of Chutiya Dynasty? চুতীয়া বংশৰ একেবাৰে শেষৰ গৰাকী ৰাণীৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সতী সাধনী। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ভিডিঅ'টোৰ পৰা নিশ্চিতভাৱে উপকৃত হ'ব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।